নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ দেশ ভাৰতৰে কিছুমান আচৰিত আৰু ভাল লগা ফেক্ট আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে ভাৰতত পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি পোষ্ট অফিচ আছে। এই পোষ্ট অফিচ প্ৰায় 1.5 লাখতকৈ বেছি। এই পোষ্ট অফিচৰ সংখ্যা চাইনাতকৈ 3 গুণেই বেছি। আমাৰ দেশত ইঞ্জিনিয়াৰ আৰু চাইণ্টিষ্টৰ সংখ্যা পৃথিৱীৰ ভিতৰতে দ্বিতীয়। আমাৰ দেশ ভাৰতত পৃথিৱীৰ ভিতৰত দ্বিতীয় ইংলিছ কোৱা দেশ। এই দেশত মুঠতে 12.5 কোটি ইংৰাজী কোৱা মানুহ আছে। পৃথিৱীৰ ভিতৰত সবাতকৈ হিন্দু ধৰ্মৰ মানুহ আমাৰ ভাৰততে আছে। ভাৰতৰ লগতে নেপাল আৰু মৰিচিয়াছতো আছে। বিশ্বৰ সবাতকৈ চুটি মহিলাগৰাকী আমাৰ দেশতেই বসবাস কৰে। তেওঁৰ নাম জেউতি কিচাং আমগে। তেওঁ কিমান ওখ সেই জানি আপোনালোকেও আচৰিত হ'ব, হয় বন্ধু বান্ধৱীসকল? তেওঁৰ উচ্চতা মাত্ৰ 2 ফুট 6 ইঞ্চি। মানুহৰ সচৰাচৰ 32টা দাঁত থাকে, কিন্তু আমাৰ দেশত এনেকুৱা এজন ব্যক্তি আছে যিজন ব্যক্তিৰ দাঁত 37টা। আমাৰ দেশৰ ৰেল বিভাগৰ কৰ্মচাৰী 1 নিযুততকৈও বেছি। ইমান কৰ্মচাৰী কোনো দেশৰ কোনো বিভাগতেই নাই। আমাৰ দেশ ভাৰতত গোটেই বিশ্বৰ ভিতৰত সবাতকৈ বেছি গাখীৰ উৎপাদন কৰা হয়। বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰিয়াল আমাৰ ভাৰততে আছে। এই পৰিয়ালটোত মুঠতে 167 জন সদস্য আছে। 39 জন ঘনীয়েক, 94 গৰাকী ল'ৰা ছোৱালী আৰু 33 গৰাকী নাতি নাতিনীয়েক। এই পৰিয়ালটোত সৰ্বমুঠ 100টা ৰুম আছে। এই পৰিয়ালটো হৈছে মিজোৰামৰ ৱাকটুৱাং গাঁৱত বসবাস কৰে। আমি ব্যৱহাৰ কৰা 0 সংখ্যাটো ভাৰততে আৱিষ্কাৰ হৈছিল, আৰু এই 0 সংখ্যাটো গণিতত আৰ্যভট্টই আৱিষ্কাৰ কৰিছিল। আমাৰ দেশৰে এগৰাকী মহিলা, যিগৰাকী মহিলাই কেলকুলেটৰতকৈ বেছি হিচাপ কৰিব পাৰি, সেইগৰাকী মহিলাক হিউমেন কেলকুলেটৰ বুলি জনা যায়। তেখেতৰ নাম হৈছে শকুন্তলা। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে দবা খেল ভাৰততে আৱিষ্কাৰ হৈছিল। লগতে কেলকুলাছ, ট্ৰাইগনমেট্ৰি এণ্ড এলজেব্ৰা ভাৰততে আৱিষ্কাৰ হৈছিল। 90খন দেশে আমাৰ ভাৰতৰ পৰা ছফ্টৱেৰ কিনে, মানে আমাৰ দেশত ছফ্টৱেৰ বনোৱা মানুহৰ অভাৱ নাই। বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয় আমাৰ দেশত 700 খ্ৰীষ্টাব্দত আৰম্ভ কৰা হৈছিল। জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্ম অৰিজিনেল আমাৰ ভাৰতৰে আছিল। 1982 চনত আটাইতকৈ ওখ দলং বেইলি ব্ৰিজ আমাৰ ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা বনোৱা হৈছিল। 2001 চনৰ কুম্ভ মেলাত 60 নিযুত মানুহ উপস্থিত আছিল। বিশ্বৰ ভিতৰত এইটো আটাইতকৈ মানুহ উপস্থিত থকা ইভেণ্ট বুলি জনাজাত। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবকচোন 60 নিযুত মানুহ কিমান হ'ব পাৰে, যিটো মহাকাশৰ পৰা দেখা পোৱা হৈছিল। ভাৰতত এতিয়ালৈকে অলিম্পিক গেমছ হোষ্ট কৰা নাই। ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম আৰু এতিয়ালৈকে অন্তিম মহিলা প্ৰধানমন্ত্ৰী। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীবান্ধ হৈছে হীৰাকুণ্ড নদীবান্ধ, যিটো উৰিষ্যাত অৱস্থিত। বাংলাদেশৰ ৰাষ্ট্ৰীয় গীতটো আমাৰ ভাৰতীয় ৰবীন্দ্ৰনাথ টেগোৰৰ দ্বাৰা ৰচিত। বন্ধু বান্ধৱীসকল, ভাৰতীয় টকাৰ নোট যদি আপুনি বিদেশত লৈ ঘূৰি ফুৰে, তেতিয়া সেইটো আইনমতে দণ্ডনীয়। এই আইনমতে এখন 10 টকীয়া নোটো নিব নোৱাৰিব। চন্দ্ৰত পানী যে পোৱা যায়, সেই কথাটো আমাৰ ভাৰতেই প্ৰথম গম পাইছিল। আমাৰ স্পেচ অৰ্গেনাইজেশ্যন ইছৰোৱে চন্দ্ৰয়ান 1ৰ দ্বাৰা বিচাৰি উলিয়াইছিল। আপোনালোকে শুনি আচৰিত পাব যে আমি ব্যৱহাৰ কৰা শ্বেম্পু প্ৰথম ভাৰতে উলিয়াইছিল। সবাতকৈ বেছি বৰষুণ দি থকা ঠাই আপোনালোক সকলোৱে জানে, আমাৰ ভাৰতৰে মেঘালয় ৰাজ্যৰ মৌচিমৰাম, যিখন চেৰাপুঞ্জীৰ পৰা 15 কিলোমিটাৰ দূৰত্বত অৱস্থিত। পৃথিৱীৰ একমাত্ৰ ফ্লোটিং পোষ্ট অফিচ শ্ৰীনগৰৰ ডাল লেকত অৱস্থিত, যিটো পানীৰ ওপৰত হোৱা বাবে ফ্লোটিং পোষ্ট অফিচ বোলে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব।
লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব। ধন্যবাদ।